সো ফ্ৰেণ্ডছ আমি আহি পাইছোঁ মহেশ ধাম এতিয়া ওপৰলৈ যাব ওলাই আছোঁ আগুৱাই যাই থাকিম সো ৰাইজেও আমাক উৎসাহ দিছে ভাল লাগিছে বাৰু আপোনালোকে চাই লওক ইয়াৰ পৰা আমি খোজকাঢ়ি যাই থাকিব লাগিব ওপৰলৈ অ'কে ভৰি বিষাই যাব আৰু যাওঁতে এৰিকে যাব লাগিব বাবা এতিয়া আমাৰ গাখীৰ নাপাওঁ লিখিকে ঢালিব লাগিব ন সো ফ্ৰেণ্ডছ আমি পাহাৰৰ ওপৰলৈ গৈ আছোঁ কিয় নাজানো আমাৰ ভগৱানবিলাক পাহাৰৰ ওপৰতহে সদায় থাকে চ' আমি ওপৰত আহি আছোঁ বহুত ভাগৰ লাগি গৈছে ওপৰত প্ৰসাদ পাম বাবাৰ প্ৰসাদ আহিলে আপোনালোক কি লৈছে বাবা আগলৈ এই মানুহ কেইটা আছোঁ 1 2 1 2 3 1 2 3 4 5 6 আমাৰ ঘটনা প্ৰতিষ্ঠা হৈছে উদযাপন সমিতি আৰু মূল সমিতি সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকলৰ আমাৰ ঘোষণা পৰীক্ষা বিচৰা হৈছে য'তে নাথাকক অনতিপলমে আমাৰ ঘোষণা পৰীক্ষাত উপস্থিত হ'লে ভাল হয় ডাঙৰীয়া আপোনাক সন্তান বিচৰা হৈছে আপুনি য'তে নাথাকক কৈলাশত যাম আমি
আমি এই সম্বৰ্ধনা অনুষ্ঠানটি কি হ'ল? স্থগিত ৰখাইছোঁ। ইয়াৰ পিছত সময় সাপেক্ষে কি হ'ল? অনুষ্ঠিত কৰিম আৰু এই আমন্ত্ৰণীয় ঘূৰি আহিলে যে? আমাৰ কিয় বা বাবা উদযাপন সমিতিৰ সম্পাদকে ইয়াত বেছি ওপৰত থাকিলে মানে মোক ভয় লাগে, ঢুকু ঢুকু ভয় লাগে। ইহঁতৰ ওপৰত গৈছে নাই ৰে, যাব দিয়া নাই সিহঁতক। চ' ফ্ৰেণ্ডছ আমি মহেশ ধামৰ পৰা আহি এতিয়া আমাৰ নিজৰ থানলৈ যাওঁ, শিৱ মন্দিৰলৈ যাওঁ। মই আৰু মই দেউতা এফালে ওলাই গ'ল, খোজকাঢ়ি আহিছোঁ।